বন্ধু বান্ধৱীসকল কি খবৰ আপোনালোকৰ মোৰ ভালে আৰু আপোনালোক ভালেই আছে চাগে কাৰণ পূজাৰ দিন আৰু সকলোৱে পূজা চাগে চাইছেগৈ মই আজি পূজা চাবলৈ গৈছিলোঁ আৰু আজি এনে এখন পূজা মণ্ডপ দেখিলোঁ মানে দেখি আচৰিত হৈ গ'ল আৰু সেই আচৰিত পূজা মণ্ডপখন শিৱসাগৰৰ মানে একদম মাজমজিয়া চহৰত পাতিছে মানে যিখন পূজা পাতিছে সেই পূজাৰ যিকেইজন দায়িত্বত থকা মানুহ তেওঁলোকক মই বহুত ধন্যবাদ জনাইছোঁ আমাৰ মুখা শিল্পক ইমান এটা উচ্চ খাপলৈ লৈ যোৱাৰ কাৰণে চেষ্টা কৰিছে আৰু গোটেই বিশ্ব দৰবাৰত এই মুখা শিল্পক প্ৰতিষ্ঠা কৰিব বিচাৰিছে সেই পূজা মণ্ডপখন আপোনালোকক মই আজি দেখাম আৰু তাৰ বাহিৰেও আমাৰ ঘৰৰ ওচৰে পাজৰে যিকেইখন পূজা পাতিছে তালৈ মই গৈছিলোঁ এইটো অৱশ্যে ৰাতি হ'ব ভিডিঅ'টো আপোনালোকক ৰাতি দেখাম আৰু এতিয়া যাওঁ শিৱসাগৰৰ আৰু তাৰ পাছত শিৱসাগৰৰ পৰা আহি আমি যাম আমাৰ ঘৰৰ ওচৰৰ পূজাকেইখনলৈ একেলগতে দুইখন জেগালৈ যাম মোৰ লগৰ দুটামান যাম আপোনালোকক মই দেখাই থাকিম আৰু এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ এতিয়া মই আহি পাই গ'লোহি শিৱসাগৰ টাউন আৰু ইয়াৰ পাছত মই এতিয়া আপোনালোকক দেখাই যাম কেনেধৰণে পূজা পাতিছে আৰু চাওঁ আহক আমাৰ শিৱসাগৰৰ পূজা আৰু এইখন পূজা পাতিছে শিৱসাগৰৰ ষ্টেচন চাৰিআলিৰ ওচৰত আৰু এই পূজা মণ্ডপখন অতি সুন্দৰভাৱে সম্পূৰ্ণৰূপে প্ৰাকৃতিকভাৱে বনাবলৈ চেষ্টা কৰিছে আৰু ইয়াত ব্যৱহাৰ কৰিছে বাঁহৰ পাতি আৰু ডেকোৰেশ্যনৰ বাবে ইউজ কৰিছে জাপি আৰু বিভিন্ন ধৰণৰ এয়া থাল দেখিবলৈ পাইছে থালৰ ওপৰত দুৰ্গাৰ প্ৰতিমূৰ্তি লগাই দিছে আৰু এতিয়া মই দেখিলোঁ শিৱসাগৰৰ যিখন দিখৌ দলং বাঁহেৰে নিৰ্মাণ কৰিছে আৰু শিৱদৌলটো বাঁহেৰে নিৰ্মাণ কৰি ইয়াত ধুনীয়াকৈ মানুহে দেখিব পৰাকৈ থৈ দিছে আৰু যিখন মই আচৰিত ধৰণৰ মণ্ডপৰ কথা কৈছিলোঁ সেয়া হৈছে এইখন মুখাযুক্ত ৰাৱণৰ মুখাৰে এই মণ্ডপটি বনোৱা হৈছে আৰু আমাৰ অসমৰ মুখা শিল্পৰ দ্বাৰা এইখন মণ্ডপ সাজিবলৈ চেষ্টা কৰিছে আৰু এই আপোনালোকৰ আগত মণ্ডপখন দেখাই দিছোঁ ভালদৰে মণ্ডপখন চাই লওক এই আপোনালোকে যি দেখিবলৈ পাইছে এয়া সম্পূৰ্ণ বাঁহ আৰু বেতৰ দ্বাৰা নিৰ্মাণ কৰা হৈছে সম্পূৰ্ণ পাতিৰ দ্বাৰা যি অংশ গোটেই অংশ প্ৰথমতে বনাই লোৱা হৈছে আৰু তাৰ পাছত তাৰ ওপৰত সুজিত বৰাদেৱে এই মুখা আনি ইয়াত লগাই দিছে আৰু সুন্দৰভাৱে উপস্থাপন কৰিছে আমি দেখিবলৈ পাইছোঁ শিৱসাগৰ পূজা মণ্ডপ আৰু মণ্ডপটোৰ ভিতৰত যি মুখাৰ শিল্প দেখিবলৈ পালোঁ মই আচৰিত হৈ গ'লোঁ ইমান ডাঙৰ ডাঙৰ মুখা ইয়াত লগাই থৈছে আপোনালোকে দেখিবলৈ পাইছে আপোনালোকক দেখুৱাই গৈছোঁ আৰু ভিডিঅ'টো চাই থাকক ওপৰত যি লাইট দেখিছে এই লাইটটো ডেকোৰেশ্যনৰ বাবে অতি সুন্দৰভাৱে ওপৰত জুলুকিৰ ভিতৰত সুমুৱাই দিছে শিৱসাগৰ জিলাৰ যিখন পূজা পাতিছে তাৰ ছেক্ৰেটাৰীৰ ওচৰত আহি পৰিছোঁ আৰু তেওঁ এই পূজাখনৰ বিষয়ে বিশেষকৈ ইমান ধুনীয়াকৈ এই পূজাখন পাতিছে তেওঁ তাৰ বিষয়ে ক'ব কি ক'ব দাদা পূজা ভালেনে এবাৰ ভাল হয় আপোনালোকৰ পূজাখনলৈ আহি বহুত ভাল লাগিছে মানে ইউনিক লাগিছে বহুত কেনেকৈ ভাবিলে যে এনেকুৱা এটা কাম কৰিম বুলি নমস্কাৰ মই শিৱসাগৰ বাৰদুৱাৰী পূজা কমিটিৰ পৰা সমূহ ৰাইজক আহ্বান জনাইছোঁ আমাৰ এই পূজাভাগত আমি কেইজনমান ব্যক্তিয়ে আগতে মনোভাৱকেইটা পৰীক্ষা কৰি আমি কেইবাজনো ব্যক্তিয়ে আলোচনা কৰিছিলোঁ মনোভাৱতীয়ে এই মুখা শিল্পৰ ওপৰত প্ৰাধান্য দি এইবাৰ মণ্ডপটো সজোৱাৰ ওপৰত আমাক জোৰ দিলে গতিকে আমি আপাহতে বিচাৰ কৰি গম পালোঁ যে শিৱসাগৰত স্থানীয় এজন শিল্পী আছে যি মুখা শিল্পৰ ওপৰত হাত আছে গতিকে তেখেতক আমি যোগাযোগ কৰিলোঁ সুজিত বৰুৱা নামৰ শিল্পীগৰাকীক আমি যোগাযোগ কৰোঁ আৰু তেখেতে আমাৰ এই মুখা শিল্পৰ যিখিনি হেৰি কৰিছে বৰ্ণকুটি বুলি যিটো ষ্টুডিঅ' আছে তাতে তেওঁলোকে এইবিলাক বনাই পিছত আহি ইয়াত আমি লগালোহি আৰু আমি জোৰ দিলোঁ যাতে মানে প্লাষ্টিক বা থাৰ্মকল আদি নহয় সম্পূৰ্ণ প্ৰাকৃতিক বয় বস্তুৰ ওপৰত আমি এবাৰ মণ্ডপটো সদায় কৰিবলৈ চেষ্টা কৰিলোঁ সেয়েহে এইবাৰ মুখা শিল্পক লৈহে আমি আমাৰ মঞ্চ
আমাৰ মণ্ডপ সজাই তুলিছোঁ বাকীখিনি সকলো স্থানীয় লোকৰ দ্বাৰাই পৰিৱেশন কৰা হৈছে আৰু ইয়াত এখন বিশেষ পূজা আৰু এই পূজাটোত দেখি বহুত ভাল লাগিলে আৰু কমিটিৰ মানুহকেইজনৰ লগত কথা পাতিলোঁ ইমান সুন্দৰভাৱে এই পূজাখন মানে আগত এনেকুৱা পূজা কেতিয়াও দেখা নাই আৰু এয়া দেখিছে বাঁহৰ সকলো বাঁহৰ এই পাতিবোৰত আঁকি দিয়া হৈছে গৰুড়ৰ প্ৰতিচ্ছবি ৰাৱণৰ প্ৰতিচ্ছবি আৰু বিভিন্ন ধৰণৰ আগৰ দেৱ দেৱতাৰ প্ৰতিচ্ছবি আৰু ওপৰত যি খৰাহী আছে খৰাহীত লাইট লগাই থৈ দিয়া হৈছে বহুত সুন্দৰভাৱে সুজিত বৰুৱাদেৱে এই মুখা শিল্পৰ দ্বাৰা এই পূজা মণ্ডপটি বনাবলৈ চেষ্টা কৰিছে অসমৰ এইবাৰ প্ৰথম হ'ব চাগে এই পূজা মণ্ডপটো আৰু আপোনালোকে কেনেকুৱা লাগিছে ক'ব এই পূজা মণ্ডপটো চাই শিৱসাগৰ একেবাৰে টাউনৰ ওচৰতে এই মণ্ডপটো আছে আৰু মই পূৰ্বাঞ্চল ইউটিউব চেনেলত যেতিয়া এই মুখা শিল্পৰ যি এখন বনাই আছিলে মণ্ডপটো বনাই আছিলে তেতিয়া মই দেখিছিলোঁ আৰু সেইবাবে শিৱসাগৰলৈ আহিলোঁ বহুত সুন্দৰ লাগিছে আৰু আপোনালোকে কেনেকুৱা ভাল লাগিছে নে বেয়া লাগিছে আৰু এই মুখা শিল্পকে আমাৰ অসমৰ লগতে সমগ্ৰ পৃথিৱীয়ে জনাটো বিচাৰিছে আৰু এওঁলোকে যিটো পদক্ষেপ গ্ৰহণ কৰিছে বহুত সুন্দৰ পদক্ষেপ গ্ৰহণ কৰিছে আৰু আপোনালোকে এই পদক্ষেপটোক সঁহাৰি জনাব আৰু এই ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব বুলি আশা কৰিলোঁ আৰু এতিয়া মই পূজাস্থলীৰ পৰা গুচি আহিলোঁ ইয়াত মোৰ দুটামান বজাৰ কৰিবলৈ আছে বজাৰ দুটামান কৰি লওঁ আৰু বাহিৰত ইয়াত বিভিন্ন ধৰণৰ বস্তু বাহানিৰ দোকান বহিছে আৰু বিভিন্ন ধৰণৰ চোলা কাপোৰ কানি সস্তাত বিকি আছে ইয়াৰ পৰা অৱশ্যে মই বস্তু নিকিনো আৰু মই এতিয়া প্ৰথম ষ্টাইল বজাৰত সোমাওঁ আৰু ইয়াত যদি মোৰ প্ৰয়োজনীয় বস্তুখিনি নেপাওঁ তেতিয়াহ'লে মই আকৌ বিশাললৈ যাব লাগিব আৰু এইভাগে দোকানত যে চিঞৰি থাকে এইটো ভাল লাগে কিন্তু ষ্টাইল বজাৰত মই মোৰ প্ৰয়োজনীয় বস্তুকেইটা নাপালোঁ গতিকে আকৌ বিশাললৈ আহিলোঁ এতিয়া বিশালত মই অকলে অকলে বজাৰ কৰি আছোঁ ফৰ্মেল ড্ৰেছ এযোৰ ল'ব লাগে তাৰ কাৰণে এতিয়া পেণ্ট চাইছোঁ আৰু ইণ্টাৰেষ্টিং ঘটনা এটা হ'ল মানে কি হ'ল যেতিয়া মই বজাৰ কৰি পিনি বাহিৰলৈ ওলাই আহিলোঁ সেইটো টিটকৈ বাজি গ'ল মইতো একো অনা নাই ন আকৌ এতিয়া চেক কৰি পিনি চাইছে ইয়াত কি আছে কিবা এটা ট্ৰেক লাগি আহিছিল নে কি বুলি কৈছে এইটো আচলতে বৰ দিগদাৰ কথা একো মই নকৰাকৈ এতিয়া অকণমান লাজ পোৱা টাইপৰ হ'ল সেইকাৰণে মই ভিডিঅ'টো কৰিয়ে দিলোঁ ডাইৰেক্ট নিজকে কিবা অলপ সময় টাইমৰ কাৰণে চুৰহে লাগি গৈছিলে আৰু অৱশেষত ভোকত তত নাপায় চিকেন বিৰিয়ানী এক প্লেট মাৰি দিলোঁ অকলে আৰু এতিয়া ঘৰলৈ যাব লাগে আৰু সোণপুৰাত নামিলোঁ আৰু মই সোণপুৰাত স্কুটি থৈ গৈছিলোঁ তাৰ পৰা এতিয়া স্কুটিত ঘৰলৈ আহি আছোঁ এতিয়া মই ঘৰলৈ যাওঁ আৰু ঘৰত গৈ গা পা ধুই আকৌ অলপ দেৰিকৈ মই যাম আমাৰ ঘৰৰ ওচৰৰ পূজাকেইখনলৈ আৰু অলপ পাছতে আপোনালোকক লগ পাই আছোঁ আজি গৈ আছোঁ মই পূজা চাবলৈ আৰু আমাৰ ঘৰৰ অকণমান দূৰত মানে প্ৰায় 3 কিলোমিটাৰ দূৰত পূজা পাতিছে আৰু এখন ওচৰতো পাতিছে সেইখন হৈছে নেমুগুৰি পূজা আৰু এতিয়া মই গৈ আছোঁ মৌখুটি পূজালৈ আৰু তাত আপোনালোকক মই তাৰ ভিডিঅ' দেখাম আৰু নেমুগুৰি ভিডিঅ' দেখাম দুইটা মিক্স কৰি পিনি আপোনালোকক ভিডিঅ' দেখাম আগে আমি গৈ লওঁ মৌখুটি আৰু তাৰপিছত যাম নেমুগুৰি অলপ দূৰত আপোনালোকে লাইট দেখিছেই তাতে পূজা আছে আৰু এতিয়া সকলো ডেকা বোৱাৰী জীয়ৰী সকলো আহি আছে পূজা চাবলৈ এতিয়া আমিও যাওঁ পূজা চাবলৈ কিমান দেৰি পৰা ৰৈ আছা ভাইটি তুমি কি নহয় ছাৰ ভাস্কৰে ক'লে প্ৰথমতে হেৰি বুলি বোলে ৰ'বা বোলে ঘৰত বোলে মানুহজনো নাই বোলে তেতিয়া পাছত যাম বুলি ক'লে বৈ এতিয়া চাওঁগৈ আমি পূজা আজি কিনি দিবা আৰু এইখন গেটৰ তলে সোমাই যাম আমি মৌখুটি পূজালৈ আৰু মানুহ বহুত ভিৰ হৈছে আৰু এতিয়া আহক ভিতৰলৈ সোমাই যাওঁ সৰুতে আমি এনেকেই পূজা চাইছিলোঁগৈ আৰু তেতিয়া দিনলৈ মনত পৰে কিন্তু এতিয়া অকলে পূজা চাব পৰা হৈ গ'লো আৰু প্ৰয়োজনীয় বস্তু নিজেই কিনিব পৰা হ'লোঁ হাই সৌৰভ পূজা লাইটখিনি কিন্তু বহুত ধুনীয়াকৈ লগাইছে একদম মজা লাগি গৈছে আৰু ইয়াৰ পাছত আমি গোটেইডোখৰ ফুৰি মেলি যদি কিবা কিনিব দেখাম যদি আপোনালোকক কিমানত পাৰোঁ কিনি থৈ যাম ঠিক আছে আৰু এয়া চব ৱাও চাওক না মজা ডেক'ৰেশ্যন গানৰ মাজত একো নাই শুনা চব পিনে পূৰা হেৰি কি বুলি কয় এইটো চাউণ্ড ব্লকছ লাগি আছে আৰু ধেমালিৰ বাবে চাউণ্ড ব্লকছ বুলি কৈছোঁ দেই এতিয়া আমাৰ চবতে কি কিনিব আৰু চব পিনে এইবোৰ পূজাৰ দোকান চব পিনে দোকান ভিডিঅ' বনাই দেখি এই দুটা একেলগতে ৰৈ দিলা ক'লৈ নাযায় বুলি কৈছে এতিয়া কি হ'ব
ৰচি দিয়া আমাৰ সৌৰভক কোব দিছে দেই আৰু অলপ দেৰিকৈ ইয়ালৈ প্লাৱন ভূঞা আহিব তেওঁৰ মাতটো জুবিন দাৰ নিচিনা প্ৰায় একেই মজা ন পূজা কেনেকুৱা হেপী দুৰ্গা পূজা অকলে হেপী দুৰ্গা পূজা ন আমাৰ কেনেকুৱা মজা ন কিবা এটা কেনেকুৱা ধুনীয়া চলি আছে পূজা বুলি এবাৰ কিবা এটা দিব নেকি পইচা দিলে দিব ন এইবাৰ বজাৰখন কেনেকুৱা বিক্ৰী হৈছে হ'লেও অলপ কম আগতকে কম 2 বছৰ নহ'ল নহয় হয় বা দোকানখন মানে দূৰৰ পৰা দেখিবলৈ মজা লাগিছে সেইকাৰণে চাইছো পুৰা পাণ বনি আছে পাণ খাব লাগিব বেছিকৈ মণিহাৰী দোকানত মানুহ বেছি মানে মাইকী মানুহো বেছি আৰু এই গছজোপা বহুত পুৰণি গছ হয় কিমান পুৰণি গম পোৱা নাই আৰু এইজনে তাৰ তলতে AWM লৈ ঘূৰি ফুৰিছে আৰু গছৰ তলতে ৰৈ আমাৰ সৌৰভ আৰু ভাস্কৰ নেৰা নেপেৰা কথা কি পাতিছে সিহঁতিহে জানে আৰু এতিয়া মই দেৱী মাৰ ওচৰত এটা সেৱা কৰি লওঁ সৌৰভক মোবাইলটো প্লিট হৈ গ'লে একদম পূৰা জুম কৰি তুলিছে মানুহ যিহেতু বহুত চেণ্ডেল বিচাৰি পোৱা অলপ দিগদাৰেই হয় মোৰ যিহেতু জোতা পাই গ'লোঁ বাৰু কিন্তু হাতত লৈ পিনি বহুত দূৰত গৈ পিনি পিন্ধিব লগা হৈছে এই হাতত জোতাযোৰ পাই ক'ৰ পৰা আহিছা ৰিং বললৈ স্বাগত মৰাটো মাৰিছোঁ কিন্তু কথাটো কি হ'ল ইয়াত যিকেইটা আপোনাৰ বক্স বনাই থৈ দিয়া আছে এই বক্সকেইটাত ভালদৰে এই ৰিংকেইটা নোসোমায় মই পাছতহে গম পালোঁ চাই পিনি ইউটিউবাৰ এজন লগ পালোঁ আমাৰ ভাস্কৰ দা কি খবৰ পূজা কেনেকুৱা ঠিকে চলিছে ভিডিঅ'বোৰ বৰকৈ নাই পোৱা যায় ভিডিঅ' মানে মই আমাৰ ঘৰত মানে প্ৰব্লেম হোৱাৰ কাৰণে গম পাইছোঁ আজি এটা পাইছিলোঁ দিছিলোঁ পূজাৰ পিছে কি ল'লা ভাস্কৰ দা তাৰপিছত মই মাৰিম শ্লিপ মাৰিলে পানীলে 500 নে ভৰাই দিব এবাৰ এয়া তাই এহেতাত সোমাই দিলে এয়া শেষ এইখনে হ'ল বিখ্যাত খেলুৱৈ এইটো ক'ৰ পৰা আনিছে দাদা হাফ ক'ৰ পৰা আনিছে এডাল বাহিৰৰ মাল ন বনকটো চাবলৈ এবাৰ দিয়া একবাৰ দিয়া মই নপলাওঁ বোলো প্লিজ বনক নিদি এয়া দেখিছে মোৰ হাতত আহি পৰিছে এইটো নামটো কি ষ্টিল গান হয় নাই ষ্টিল গান দুই এটা দিয়া আছেনে নাই হা সাজি থৈ দিয়া আছে নেকি সৰুতে লৈছিলোঁ এতিয়া নাই লওঁ পূৰা ওপৰলৈ মাৰোঁ নে তললৈ মাৰোঁ তোমাক মাৰোঁ ওপৰলৈ মাৰোঁ মালিকক মাৰা এই চৌৰভকে দিলোঁ এই তেতিয়াকে দিলোঁ চা তেতিয়াকে দিলোঁ অথনি এইটোৱে এইটো ভিডিঅ' এটা কৰিছিলোঁ মধুকৰ এতিয়া সি সেইটো ভিডিঅ'টো ভালকৈ নুতুলিলে কেনেকুৱা পালে থেংক ইউ দেই এইটো কি ভাত হয় দাদা হা নহয় কি হয় এইটো বস্তুটো টোপোলা ভাত দাদা কেনেকুৱা চলিছে দোকান মজা ন গৰমত মজা ওলাইছে কিমানকৈ দিছে 50 অঁ আৰু প্লাৱন ভূঞাক মই আগতে এনেকৈ লগ পোৱা নাই কিন্তু তেওঁ জুবিন দাৰ আগতে গান গায় বুলি শুনিছোঁ আজি তেওঁৰ গান শুনিম আৰু আপোনালোককো তেওঁ গান গোৱা দেখুৱাম জনাইছো এয়া জুনিয়ৰ জুবিন খ্যাত প্লাৱন ভূঞা শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু যিহেতু মোৰ ইয়াৰ পিছতে হালোৱা টিকট অনুষ্ঠান আছে মই 9টা বজাত গৈ তাত পাবগৈ লাগিব আজি মানে আশা কৰি বহুত মজা গাইছে মই আগত লগ পোৱা নাই কিন্তু বহুত ধুনীয়াকৈ গাইছে জুবিন দাৰ আগতে প্ৰায় মাত্ৰ অলপ একে জুবিন দাৰ আটাইতকৈ মোৰ ভাল লগা গানটো হৈছে এইটো
ঘৰ বনি আছে এতিয়া আমি যেতিয়া আহিছোঁ খাবলৈ ফাষ্ট ফুড এখনত সোমাইছোঁ চব বোলে মটৰ খাই কি মটৰ খোৱাব ভাত খাব চিংৰা হে কি হ'ল একো এনেই নহয় নহয় মটৰ নাখাই বা চাওমিন খাব বহি আছোঁ এতিয়া পূৰা এয়া সৌৰভ বহি আছে আৰু আমি মুকলিত বহি আছোঁ দাদা পূজা কেনেকুৱা চলিছে ঠিকে চলিছে ন মজা মানুহ আগতকৈ কম নে বেছি হৈছে বাৰু কাইলৈ অলপ হ'ব বেছিকৈ ন চাওমিন আহি গ'ল চচ এতিয়া চব আক্ৰমণ কৰি দিয়া এতিয়া খাই দিব লাগে পকৰি আহি গ'ল জ্বলা লৈছে ভাস্কৰে আৰু এইপিনে মই চাওমিন পকৰি এটা লগাই খা পাই তাতকৈ দিগদাৰ মানে এইটোৱে চাওকচোন কিমান মাৰিব এখন হেতা হাতে ধৰি খাই পেলাম এতিয়া চা নুহুতে মাল নাই হোৱা দুখন চামুচ এতিয়া লগাই ল'লে এতিয়া নুহুতেই পাই আনি বাৰু এতিয়া উঠিবই ন এই দুটা ন হ'ব সেই দুটাই দিয়ক আৰু জাপি দুটামান মোৰ প্ৰয়োজন হৈ আছিলে আৰু সেই জাপিকেইটা পাই পিনি লৈ ল'লোঁ বিয়া এখন আছে বিয়াখনৰ যিখন গেট হ'ব সেই গেটখন ডেক'ৰেশ্যন কৰিব লাগিব মই গতিকে মই এই জাপিকেইটা লৈ লৈছোঁ 1000 টকাত 5টা জাপি ডাঙৰ এটা মাজু দুটা আৰু সৰু দুটা বাই বাই মোৰ সতি পূজা আৰু এতিয়া আমি যাম নেমুগুৰি এতিয়া মই আৰ্জেণ্ট এটা কামত এই নেমুগুৰি আহিব লগা হ'ল ল'ৰা এটা বন্ধুক বেয়া হ'ল আৰু এতিয়া বন্ধুকটো মই চাই দিব লাগে শুনিছে নাই চাওঁ এইডোখৰ দেখাই থাকিলে নেকি হা এইটো ৱেল্ডিং মাৰিব লাগিব নহ'লেতো ইণ্ডিয়াত আমি তাত যাব লাগিব তেতিয়াহে ঠিক হ'ব এইটো গম পাইছ নাই এতিয়া কি হ'ব খেলোঁ কেইটকা লৈছিলে এইটো সৰু ল'ৰা এয়া বিচনী ঘূৰাই আছে পিষ্টল ল'লে নাই ভাইটি পিষ্টল ল'লে নাই নাই লোৱা কি ল'লি ক দিছোঁ কৰিব কি এই অকল ইউটিউবত কমেণ্ট দিয়ে অকল কমেণ্টটো দিয়ে ঠিকে আছে বাৰু বেলুন এটা দে আকৌ এইটো দিছে দেই আৰু জেলপি মানে পূজা আৰু পূজা মানে জেলপি নহ'লে পূজা নহয় আৰু পূজা নহ'লে জেলপি নহয় এতিয়া এই মালটো যিটো কৰি আছে নহয় সেইটো পূৰা মজা লাগে এই ঘূৰাই যিটো জেলপি বনাই এইটো পূৰা মজা লাগে মানে চাওকচোন কেনেকৈ বনাইছে আৰু মায়ে কৈছিলে বোলে পূজালৈ গৈছে যেতিয়া জেলপি লৈ আনিবি গতিকে আধা কেজি জেলপি লৈ যাওঁ আৰু মোৰ বেটি নাচিছা নি মাত ফুটিছে নাই হা পূজা চাবলৈ আহিলা পূজা চাবলৈ কি ল'লা বেলুন ল'লা নাই এই লাইট জ্বলাই পিনি কৰি আছা এই ভিডিঅ' আমাৰ ইউটিউবাৰ ভাগ্যশ্ৰী আৰু আজিৰ ভিডিঅ'টো ইমানতে সামৰি মাৰিছোঁ ভাল লাগে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ মোৰ এই ইউটিউব চেনেলটো একদম নাপাহৰিব টাটা বাই বাই আৰু অন্য এটা ভিডিঅ'ত আপোনালোকক লগ পাম